হাই বন্ধুবান্ধীসকল ওয়েলকাম জানাইছোঁ এলিমেডিচিন ইউটিউব চেনেলত মই ফজলুল বন্ধুবান্ধীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকক সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল এলজিন Q10 কেপচুল। এলজিন Q10 কেপচুল কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ চাইড ইফেক্ট কি বা কি কম্প'জিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম বা কি বেমাৰ হ'লে ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে, সকলো তথ্য আমি জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল এলজিন Q10 কেপচুল, এই কেপচুলটো প্ৰথমে কোনটো কোম্পানী বনাইছে? কেডিজেন হেল্থ কেয়াৰ বনাইছে। এইটো এটা ভাল কোম্পানী আৰু ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট ভাল। তাৰ মাজত এলজিন Q10ৰ ৰিজাল্ট অত্যন্ত ভাল হয়, অত্যন্ত ভাল কেপচুল হয়। বন্ধুবান্ধীসকল এতিয়া কি কম্প'জিশ্যন বনোৱা হৈছে, ইয়াতে বহুতো এটা কম্প'জিশ্যন দিয়া আছে। তাৰে মাজত বিশেষকৈ দিয়া আছে কোএনজাইম Q10 200 mg, omega 3 ফেটি এচিড 100 mg, L-arginine 100 mg, alpha lipoic acid 100 mg, vitamin E 10 mg, L-carnitine 100 mg, vitamin B12 1500 mg আৰু লাইকোপেন দিয়া আছে 2000 mcg। এইখিনি কম্প'জিশ্যন মিহলাই বা মলিকুল মিহলাই এই কেপচুলটো বনোৱা হৈছে। বন্ধুবান্ধীসকল ইয়াতে আৰু কেইবাটা বস্তু দিয়া আছে, যেনে এনাৰ্জি দিয়া আছে, কাৰ্বহাইড্ৰেট দিয়া আছে, প্ৰটিন দিয়া আছে, ফেট দিয়া আছে, তাৰপিছত কোলেষ্ট্ৰল দিয়া নাই, বাকীখিনি বস্তু দিয়া আছে। গতিকে বন্ধুবান্ধীসকল এই কেপচুলটো বিশেষকৈ জীৱন মানুহৰ শৰীৰৰ কাৰণে দৰকাৰী বা প্ৰয়োজনীয় অত্যন্ত দৰকাৰী, সেই বস্তুখিনি প্ৰায়বোৰ বস্তু এই কেপচুলৰ মাজত দিয়া আছে। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই কেপচুলটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল এই এলজিন Q10 কেপচুল বা এই কম্প'জিশ্যন থকা কেপচুলবিলাক বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত কমজোৰি হৈছে, অত্যন্ত গাখন দুৰ্বল হৈ আছে, অত্যন্ত ওজনটো কমি গৈছে বা অত্যন্ত লাহে শকত হৈ মানুহজন লাহে কমজোৰ হৈ আছে বা ওজনটো কমি গৈ আছে বা ক্ষীণাই গৈ আছে, সেইবোৰ মানুহৰ ক্ষেত্ৰত এই ডক্টৰবিলাকে এই কেপচুলটো প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল এই কেপচুলটো যিবোৰ মানুহ বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ কৰে, অস্ত্ৰোপচাৰ কৰোঁতে মানুহজন দুৰ্বল হৈ যায়, কমজোৰি হৈ যায়, মানুহজন উঠিব নোৱাৰা হৈ যায় বা কেতিয়াবা দেখা যায় এক্সিডেণ্ট হোৱাৰ ফলত মানুহজন দুৰ্বল হৈ যায় বা কেতিয়াবা দেখা যায় কেঞ্চাৰ বেমাৰ হোৱাৰ ফলত মানুহজন দুৰ্বল হৈ যায় বা উঠিব নোৱাৰে, বহিব নোৱাৰে বা খোজকাঢ়িলে মুখখন ঘূৰাই, তেতিয়াও ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, দেখা যায় বা খাবলৈ দিয়ে। কাৰণ এই কেপচুলটো খালে মানুহজনৰ শক্তি আহি যায়, গাটোত এনাৰ্জি আহি যায় বা মানুহজনৰ লাহে ওজনটো বাঢ়ি যায় বা খাবলৈ মন যায়, খোৱাৰ ইচ্ছা যায়, মুখৰ ৰুচি আহে বা মানুহৰ যি সমস্যাবোৰ লাহে নাইকিয়া হৈ যায় বা মানুহজন অতি সোনকালে সুস্থ হৈ আহে বা ভাল হৈ আহে। বন্ধুবান্ধীসকল এই কেপচুলটো বিশেষকৈ এই কেইটা কাৰণত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, যে অত্যন্ত কমজোৰ বা দুৰ্বল মানুহৰ ক্ষেত্ৰত বা যিবোৰ মানুহ বয়সীয়াল হৈ গৈছে, 50+ হৈ গৈছে, এতিয়া বয়স হৈছে, লাহে কমজোৰ হৈ আছে, গাটো দুৰ্বল হৈ আছে বা মানুহজন অত্যন্ত কমজোৰ হৈ গৈছে, খোজকাঢ়ি দিলে মূৰটো ঘূৰাই বা বহিলে উঠিব নোৱাৰে বা উঠিলে বহাৰ ইচ্ছা নাযায়, মানে এনেকুৱা ধৰণৰ প্ৰব্লেম পোৱা যায় বা কেতিয়াবা মানুহ শুই থাকিলে উঠাৰ ইচ্ছা নাযায়, মানে অত্যন্ত কমজোৰ তাৰমানে, সেইবোৰ পেচেণ্টক এই এলজিন Q10 বা এই কম্প'জিশ্যন থকা কেপচুলবিলাক ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই কেপচুলটো আমি কেনেদৰে খাম বা ইয়াৰ খোৱাৰ নিয়ম কি। এই কেপচুলটো এটাকৈ খাবলৈ দিয়ে দিনত, অৰ্থাৎ ৰাতি ভাত খোৱাৰ পিছত এবাৰকৈ খাব পাৰে বা দুপৰীয়া ভাত খোৱাৰ পিছত এবাৰকৈ খাবলৈ দিয়ে ডক্টৰবিলাকে। বন্ধুসকল অৰ্থাৎ এক টাইম খালে চাফিচিয়েণ্ট হৈ যায়। বন্ধুসকল এতিয়া আমি জানিম এই কেপচুলটো কিবা চাইড ইফেক্ট আছে নেকি। এই কেপচুলটো এনেকুৱা ধৰণৰ চাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়, কিন্তু এই কেপচুলটো খোৱাৰ লগে লগে যদি আপোনাৰ কিবা শৰীৰত এলাৰ্জেটিক কিবা প্ৰব্লেম পায়, গাটো ফুলি যায় বা অত্যন্ত এলাৰ্জি হৈ যায় বা পেটটো ফুলি যায় বা ডিচেণ্ট্ৰি হৈ যায় বা মূৰটো ঘূৰাই থাকে খোৱাৰ লগে লগে, তেনেহ'লে খোৱাটো বন্ধ কৰি দিয়ক। বন্ধ কৰি দি ডক্টৰৰ পৰামৰ্শ লওক, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত কণ্টিনিউ দিয়ক। বন্ধুবান্ধীসকল এই কেপচুলটো খোৱাৰ আগত নিশ্চয়কৈ ডক্টৰৰ পৰামৰ্শ ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। এতিয়া আমি জানিম এই এলজিন Q10 কেপচুলটো কিমান দামত আমি পাম। এই কেপচুলটো 10টাকৈ কেপচুল আহে এটা ষ্টেপত, এনেকুৱা ধুনীয়া পেকেজিঙত আহে, কলা কেপচুলবিলাক আহিব, এনেকুৱা ধৰণৰ দেখাত অত্যন্ত ভাল হয়। এনে 10টা কেপচুলৰ দাম আহিব 520 টকা, অৰ্থাৎ 520 rupees।
520 টকাত এই 10টা ক্যাপসুলৰ দাম আহিব দামটো অলপ বেছি হলো ইয়াৰ কাম অত্যন্ত ভাল রেজাল্ট অত্যন্ত ভাল হয় যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম পাই আছে এই ক্যাপসুল আপোনালোকে খাওক অতি সোনকালে আপোনালোকে রেজাল্ট পাই যাব বন্ধুবান্ধৱসকল এই ক্যাপসুলটো লোৱাৰ আগতে এবাৰ এক্সপায়াৰ ডেটটো চাই ল'ব 10/2024 বনোৱা হৈছে আৰু 3/2026 ইয়াৰ এক্সপায়াৰ হৈ যাব বন্ধুবান্ধৱসকল যিকোনো ধৰণৰ মেডিসিন লোৱাৰ আগত আপনি এক্সপায়ার ডেটটো চাই ল'ব তাৰ পিছতহে আপনি খোৱা ষ্টাৰ্ট কৰিব কিয়নো কেতিয়াবা ফাৰ্মাসিষ্টে ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিসিন খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা বা সাইড ইফেক্ট হোৱা দেখা যায় বা পোৱা যায় গতিকে আপোনালোকে লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব বন্ধুবান্ধৱসকল আজি আমি এলজিন Q10 ক্যাপসুলৰ আমি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যদি এই ক্যাপসুলটো খাই আপোনাৰ উপকাৰ পায় বা উপকাৰ পাইছে নিশ্চয় আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ' শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ